আজি আমি অষ্টম শ্ৰেণীৰ শব্দ চেপ্টাৰটোৰ প্ৰশ্নখিনি আলোচনা কৰিম। আমি প্ৰস্তুতৰবিলাক চাম। প্ৰথম কুৱেশ্যনটো দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে ক একমাত্ৰ গেছ, খ গোটা পদাৰ্থ মাত্ৰ, গ একমাত্ৰ জুলীয় পদাৰ্থ আৰু ঘ গোটা জুলীয়া আৰু গেছীয় পদাৰ্থ। আমি পাই আহিছিলোঁ যে শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম এই আটাইকেইটাই, অৰ্থাৎ গোটা জুলীয়া আৰু গেছীয় পদাৰ্থ। গতিকে শুদ্ধ উত্তৰ হ'ব ঘ। নেক্সট কুৱেশ্যন, কাৰ মাত কম কম্পনাংকৰ হ'ব? ক কেঁচুৱা ছোৱালী, খ কেঁচুৱা ল'ৰা, গ পুৰুষ আৰু ঘ মহিলা। ইয়াত শুদ্ধ উত্তৰ হ'ব গ পুৰুষ, কাৰণ পুৰুষৰ মাতৰ কম্পনাংক আটাইতকৈ কম। আৰু যদি আমি এটা ছিৰিজত লিখোঁ তেতিয়াহ'লে প্ৰথম হ'ব কি কেঁচুৱা ছোৱালীৰ মাত, নেক্সট হ'ব কেঁচুৱা ল'ৰাৰ মাত, তাৰপিছত কি হ'ব মহিলাৰ মাত, আৰু আটাইতকৈ কম হয় কাৰ? পুৰুষৰ। গতিকে কম কম্পনাংকৰ মাত হ'ব পুৰুষ। নেক্সট কুৱেশ্যন, তলৰ শুদ্ধ উক্তিসমূহত সু আৰু ভুল উক্তিসমূহত অ লিখা। ক দিয়া আছে বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে। বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে কাৰণ শব্দ সঞ্চাৰিত হ'বৰ কাৰণে কোনোবা এটা মাধ্যমৰ প্ৰয়োজন হয়। ই গোটা জুলীয়া বা গেছীয় হ'ব পাৰে। গতিকে এইটো ষ্টেটমেণ্টটো কি হ'ব? শুদ্ধ হ'ব। নেক্সট দিয়া আছে এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই ইয়াৰ পৰ্যায়কাল বোলে। প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাক আমি প্ৰকৃততে কি কওঁ? কম্পনাংক বুলি কওঁ। আৰু এটা দোলন সম্পূৰ্ণ হ'বলৈ যিমান সময়ৰ প্ৰয়োজন তাকহে আমি পৰ্যায়কাল বুলি কওঁ। গতিকে এইটো কি হ'ব? অশুদ্ধ হ'ব। নেক্সট কুৱেশ্যন, কম্পনৰ বিস্তাৰ বেছি হ'লে শব্দ দুৰ্বল হয়। কম্পনৰ বিস্তাৰ যদি বেছি হয় তেতিয়াহ'লে শব্দ কি হ'ব? ডাঙৰ হ'ব। গতিকে এইটো কি হ'ব? অশুদ্ধ। নেক্সট কুৱেশ্যন, মানুহৰ বাবে শ্ৰাব্য সীমা 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছ। তো এইটো আমি পাই আহিছিলোঁ যিহেতু আমাৰ শ্ৰৱণ সীমাৰ পৰিসৰে এইটো আছিলে 20,000 পৰা 20,000 হাৰ্টছ। গতিকে এইটো কি হ'ব? শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন, কম্পনৰ কম্পনাংক কম হ'লে তীক্ষ্ণতা বেছি হয়। আমি পাই আহিছোঁ যে কম্পনৰ কম্পনাংক যদি কম হয় তেতিয়াহ'লে কি হ'ব? তীক্ষ্ণতা কম হ'ব, কাৰণ তীক্ষ্ণতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? কম্পনাংকৰ ওপৰত নিৰ্ভৰ কৰে। যিমানেই কম্পনাংক বেছি হ'ব সিমানেই কি হ'ব? তীক্ষ্ণতাটো বেছি হ'ব। গতিকে ইটো সিটোৰ সমানুপাতিক। ইয়াত কিন্তু কি কৈছে? কম হ'লে তীক্ষ্ণতা বেছি হয়। গতিকে এইটো কি হ'ব? অশুদ্ধ হ'ব। ষ্টেটমেণ্টটো ভুল। নেক্সট কুৱেশ্যন, অবাঞ্ছিত বা অস্বস্তিকৰ শব্দকেই সংগীত বুলি কোৱা হয়। অস্বস্তিকৰ বা অবাঞ্ছিত শব্দক কি কয়? কোলাহল বুলি কোৱা হয়। গতিকে ষ্টেটমেণ্টটো কি হ'ব? অশুদ্ধ হ'ব। নেক্সট দিয়া আছে শব্দ প্ৰদূষণে আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে। এইটো কাৰেক্ট, কাৰণ শব্দ প্ৰদূষণৰ অপকাৰিতাৰ বিষয়ে যিটো আমি পাইছিলোঁ তাত আমি এইটো পাই আহিছোঁ যে শব্দ প্ৰদূষণে কি কৰে? শ্ৰৱণ বিসংগতিৰ সৃষ্টি কৰে। ই স্থায়ী হ'ব পাৰে বা অস্থায়ী হ'ব পাৰে। গতিকে এইটো কি হ'ব? ষ্টেটমেণ্টটো শুদ্ধ হ'ব। আমি নেক্সট কুৱেশ্যন চাম। উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। ক দিয়া আছে এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুটোৰ কি বোলে? ইয়াত হ'ব বস্তুটোৰ পৰ্যায়কাল বোলে। নেক্সট কুৱেশ্যন, কম্পনৰ ডেছৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয়। কম্পনৰ বিস্তাৰৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয়। নেক্সট কুৱেশ্যন, কম্পনৰ একক হৈছে কি হ'ব? হাৰ্টছ। ঘ অবাঞ্ছিত শব্দক কি বোলে? অবাঞ্ছিত শব্দক কোলাহল বোলে। ঙ কম্পনৰ ডেছৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ হয়। কম্পনৰ কম্পনাংকৰ দ্বাৰা। নেক্সট কুৱেশ্যন চাওঁ। এটা দোলকে 4 ছেকেণ্ডত 40টা দোলন সম্পূৰ্ণ কৰে। ইয়াৰ পৰ্যায়কাল আৰু কম্পনাংক নিৰ্ণয় কৰা। প্ৰথমতে আমি কম্পনাংক চাম। পৰ্যায়কালৰ কম্পনাংক কি আছিল? এটা দোলন সম্পূৰ্ণ হ'বলৈ প্ৰয়োজন হোৱা সময় হৈছে পৰ্যায়কাল, আৰু 1 ছেকেণ্ডত কিমানবাৰ দোলন হ'ল সেইটো হৈছে কম্পনাংক। এইটো তোমালোকে পাহৰি নাযাবা। দুটাৰ মাজৰ ডিফাৰেঞ্চ কি হয়? পৰ্যায়কাল বুলি যেতিয়া কৈছে ইয়াত কি হ'ব? সময়টো উলিয়াব লাগিব, আৰু কম্পনাংক হৈছে 1 ছেকেণ্ডত কিমানবাৰ কম্পন হ'ল সেইটো হৈছে কম্পনাংক। তো আমি উলিয়াই চাম। প্ৰথমতে আমি কম্পনাংক উলিয়াম। দিয়া আছে যে 4 ছেকেণ্ডত দোলন সম্পূৰ্ণ কৰে 40টা।
গতিকে 1 ছেকেণ্ডত কিমান কৰিব 40 আমি 4 ডিভাইড কৰিব লাগিব আৰু কিমান পালোঁ আমি 10টা ঠিক আছে গতিকে 1 ছেকেণ্ডৰ হিচাপটো যেহেতু ওলালে গতিকে কম্পনাঙ্ক কিমান হ'ব 10 হাৰ্টজ তো নেক্সট দিয়া আছে আমাক কি উলিয়াব লাগে দোলন কাল অৰ্থাৎ এটা দোলন কিমান সময়ত কমপ্লিট কৰিলে আমি উল্টাকে লিখি লম দাত 40টা দোলন সম্পূৰ্ণ কৰে কিমান 4 ছেকেণ্ডত তো এটা দোলন কিমানত সম্পূৰ্ণ কৰিব 4/40 ঠিক আছে 4ক আমি 40 ডিভাইড কৰিব লাগিব আমি কটাকটি কৰিলে পাম 1/10 আৰু তাক যদি আমি দশমিকত লিখো কি হ'ব 0.1 ছেকেণ্ড গতিকে দোলকটোৰ দোলনকাল হ'ব 0.1 ছেকেণ্ড নেক্সট দিছে মহে প্ৰতি ছেকেণ্ডত 500 বাৰকৈ পাখিৰ কপাই শব্দৰ সৃষ্টি কৰে এই কম্পনৰ পৰ্যায়কাল কিমান ইয়াত মাহে হৈছে তো কাৰেকশ্যন কৰি ল'বা মহে হ'ব প্ৰতি ছেকেণ্ডত কি হ'ব 500 বাৰকৈ কপাই শব্দৰ সৃষ্টি কৰে গতিকে পৰ্যায়কাল উলিয়াবলৈ কি কৰিব লাগিব আমি ইয়াৰ পৰা উলিয়াম 500 বাৰৰ বাবে লাগে 1 ছেকেণ্ড গতিকে পৰ্যায়কাল হৈছে এবাৰ পাখিখন মাৰোতে কিমান ছেকেণ্ড লাগে তো হেতুৱে হ'ব তাৰ কম্পনৰ পৰ্যায়কাল তো আমি লিখিম যে 1 ছেকেণ্ডত পাখি মাৰে 500 বাৰ তাক আমি এনেকৈ লিখিব পাৰোঁ যে 500 বাৰ পাখি মাৰে কিমান 1 ছেকেণ্ডত গতিকে এবাৰ পাখি মাৰোতে কিমান সময় ল'ব কিমান হ'ব 1/500 ছেকেণ্ড আৰু ইয়াক যদি আমি দশমিকলৈ নিওঁ তেতিয়াহ'লে কিমান হ'ব 0.002 ছেকেণ্ড তো এইটো কৰোঁতে তোমালোকে শ্বৰ্ট ট্ৰিক্স এটা ল'ব পাৰা তোমালোকে 500 অৰ্থাৎ তলত হৰটো আছে 500 আৰু লবটো আছে 1 চ' দুইটাৰ লগতে 2 মাল্টিপ্লাই যদি কৰা তেতিয়াহ'লে 2/1000 ঠিক আছে তো ইয়াক যদি আমি দশমিকলৈ নিওঁ কিমান হ'ব 0.002 ছেকেণ্ড গতিকে ইয়াৰ দোলনকাল কিমান হ'ব ইমান নেক্সট কুৱেশ্যন চাম তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উৎসসমূহৰ তালিকা এখন প্ৰস্তুত কৰা তো এইটো আমি কি হয় আমাৰ নিজৰ অঞ্চলটো যদি চাওঁ তেতিয়াহ'লে শব্দ প্ৰদূষণৰ উৎস কি হ'ব পাৰে যান বাহন হ'ব পাৰে ওচৰত যদি তোমালোকৰ কিবা উদ্যোগ আছে সি শব্দ প্ৰদূষণৰ কাৰক হ'ব পাৰে আনহাতে তোমাৰ ঘৰৰ কাষত যদি অনবৰতে মিটিং বা তেনেকুৱা ধৰণৰ কিবা অনুষ্ঠান পাতি থাকে সেইটো শব্দ প্ৰদূষণৰ উৎস হ'ব পাৰে বা মাৰ্কেট যদি আছে সেইটো শব্দ প্ৰদূষণৰ উৎস হ'ব পাৰে তো এনেধৰণৰ শব্দ প্ৰদূষণৰ উৎস কি তোমালোকৰ ঘৰৰ ওচৰত আছে তাৰ তালিকাখন তোমালোকে নিজে প্ৰস্তুত কৰিবা আৰু মোক কমেণ্ট ছেকশ্যনত দিবা ঠিক আছে এইটো মই কৰাই নিদিওঁ এইটো তোমালোকৰ কাম তোমালোকে তোমালোকৰ ঘৰৰ কাষত থকা শব্দ প্ৰদূষণৰ কি উৎস হ'ব পাৰে তাৰ এখন তালিকা প্ৰস্তুত কৰিবা আৰু নেক্সট চাম আমি মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা মানুহৰ বাবে শব্দ প্ৰদূষণ বিভিন্ন ধৰণৰ অপকাৰী তাৰ ভিতৰত আমি কেইটামান পইণ্ট পাইছিলোঁ ই উচ্চ ৰক্তচাপৰ কাৰক অৰ্থাৎ বেছিকৈ যদি শব্দ প্ৰদূষণ আমি অনবৰতে যদি তেনেধৰণৰ প্ৰদূষণ হৈ থাকে আমি ডাঙৰ ডাঙৰ শব্দই শুনা পাই থাকোঁ তেতিয়াহ'লে কি হ'ব আমাৰ উচ্চ ৰক্তচাপ হ'ব পাৰে আৰু তাৰ লগতে ৰাতি টোপনি নাইকিয়া হ'ব পাৰে যিটোক আমি নিদ্ৰাহীনতা বুলি কওঁ আনহাতে উৎকণ্ঠা বৃদ্ধি পাব পাৰে এংজাইটি হ'ব পাৰে ঠিক আছে আৰু লগতে বিভিন্ন ধৰণৰ স্বাস্থ্যৰ লগত ৰিলেটেড যিখিনি বিসংগতি সি দেখা দিব পাৰে আৰু স্থায়ী বা অস্থায়ীভাৱে শ্ৰৱণ বিসংগতিৰ সৃষ্টি হ'ব পাৰে অৰ্থাৎ পাৰ্মানেণ্টলি আমি কাণে নুশুনা হৈ যাব পাৰোঁ বা আমি কিছুদিনৰ কাৰণে আমি কাণে নুশুনা হৈ যাব পাৰোঁ অৰ্থাৎ বহুত ডাঙৰ শব্দ এটা যদি আমাৰ অনবৰতে কাণত সোমাই থাকে তেতিয়াহ'লে কি হ'ব আমি সৰু শব্দবিলাক নুশুনা হৈ যাব পাৰোঁ ঠিক আছে তো আমি আংশিকভাৱে বা সম্পূৰ্ণৰূপে কাণে নুশুনা এনেধৰণৰ বেমাৰ আমাৰ হ'ব পাৰে এইকেইটা হৈছে ইয়াৰ মেইন অপকাৰিতা নেক্সট কুৱেশ্যন দিছে যে তোমাৰ মাৰা দেউতাই এটা ঘৰ কিনিব ওলাইছে তেওঁলোকক দুটা ঘৰ দেখুওৱা হৈছে এটা পথৰ দাঁতিত আৰু এটা পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰ তো তুমি যদি ছাজেষ্ট কৰা তেতিয়াহ'লে মা দেউতাক কোনটো কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা যদি প্ৰশ্নটো মোক সোধা তেতিয়াহ'লে মই পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰটোহে প্ৰিফাৰ কৰিম তাৰ কাৰণটো হৈছে কিয় কাৰণ পথৰ দাঁতিতে যদি ঘৰটো থাকে তেতিয়াহ'লে বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে তাত অনবৰতে যান বাহন গৈ থাকিব যান বাহনৰ শব্দই কি কৰিব আমাক প্ৰভাৱ পেলাব ঠিক আছে আৰু লগতে সেই যান বাহনবিলাকে যিবিলাক বায়ু প্ৰদূষণ সৃষ্টি কৰিব তাৰ পৰা ধোঁৱা ওলাব ধূলিৰ সৃষ্টি কৰিব তো সেইবিলাকো কি হ'ব
আমাৰ বাবে অপকাৰী গতিকে বিভিন্ন কাৰণত যেনেকৈ শব্দ প্ৰদূষণৰ বাবে বায়ু প্ৰদূষণৰ বাবে বা তাৰ পৰা যিখিনি বিষাক্ত কাৰ্বন মনক্সাইড গেছ ওলায় সেইটো আমাৰ কাৰণে অপকাৰী তো এনেকুৱা বিভিন্ন কাৰণত ৰাস্তাৰ কাষত থকা ঘৰটোতকৈ নিৰাপদ ঘৰটো হৈছে 3টা উপপথ আঁতৰত থকা ঘৰ যিটো ৰাস্তাৰ পৰা অলপ ওচৰতে হ'ব আৰু লগতে আমাৰ এই যিখিনি প্ৰদূষণৰ লগত জড়িত সমস্যা সেই সমস্যাখিনিৰ পৰা আমি বাচি থাকিব পাৰিম গতিকে কোনটো আমাৰ কাৰণে বেষ্ট হ'ব 3টা উপপথ থকা আঁতৰত থকা ঘৰটো তো ইয়াৰ কাৰণটো তোমালোকে নিজৰ ভাষাত বহলাই লিখিবা 12 নম্বৰ প্ৰশ্নটো আছে স্বৰতন্ত্ৰৰ চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্যসমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা স্বৰতন্ত্ৰ চিত্ৰ তোমালোকৰ কিতাপত দিয়া আছে সেইটো তোমালোকে আঁকি ল'বা ইয়াত মই তাৰ যিটো ক্ৰিয়াকলাপ সেইটো মই দেখাইছোঁ মানুহৰ ক্ষেত্ৰত স্বৰকক্ষ বা স্বৰযন্ত্ৰৰ দ্বাৰা শব্দৰ সৃষ্টি হয় ই বায়ুনলীৰ ওপৰ অংশত অৱস্থিত স্বৰকক্ষী বা স্বৰযন্ত্ৰ ইপাৰ সিপাৰ হোৱাকৈ দুডাল স্বৰতন্ত্ৰী এনেকৈ টান খাই থাকে যে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ ঠেক এটা ছিদ্ৰ সৃষ্টি হয় আৰু হাওঁফাওঁৱে ছিদ্ৰৰ মাজেৰে যেতিয়া বায়ু জোৰেৰে ঠেলি পঠিয়ায় তেতিয়া স্বৰতন্ত্ৰী কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি কৰে স্বৰতন্ত্ৰীৰ সৈতে সংলগ্ন মাংসপেশীয়ে নলী দুডাল টান বা ঢিলা কৰিব পাৰে তো এই কুৱেশ্যনৰ আনচাৰটো মই ডাইৰেক্ট তোমালোকক লিখি দিছোঁ ইয়াৰ যিটো এক্সপ্লেনেশ্যন সেইটো পাৰ্ট 1ত মই ইতিমধ্যে কৰিছোঁ তো তোমালোকে যদি কোনোবাই পাৰ্ট 1টো চোৱা নাই তেতিয়াহ'লে চাই ল'বা তাত মই ইয়াত ভালদৰে ভিডিঅ'ৰ সহায়ত তোমালোকক স্বৰতন্ত্ৰীয়ে কেনেদৰে কাম কৰে সেই বস্তুটো ভালদৰে দেখাইছোঁ বা ভকেল কৰ্ডে কেনেকৈ কাম কৰে এইখিনি বস্তু তাত দেখুওৱা হৈছে তো আমি নেক্সট কুৱেশ্যনলৈ যাম নেক্সট কুৱেশ্যন আছে যে আকাশত বিজুলী আৰু ঢেৰেকণি একে সময়তে আৰু আমাৰ পৰা একে দ্ৰুত সংঘটিত হয় কিন্তু আগেয়ে বিজুলী দেখা পোৱা যায় তাৰ পাছতহে ঢেৰেকণি কাণত পৰে ইয়াৰ কাৰণ কি ইয়াৰ মুখ্য কাৰণ হৈছে যে শব্দৰ গতিবেগ পোহৰৰ গতিবেগতকৈ কম হয় সেইকাৰণে যেতিয়া বিজুলী বা গাজনি মাৰে বিজুলী ঢেৰেকণি মাৰে তেতিয়াহ'লে প্ৰথমতে কি হয় স্পীডত অহাৰ বাবে বিজুলী আমি প্ৰথমতে দেখা পাওঁ যিহেতু পোহৰৰ স্পীডটো বেছি হয় আৰু কি হয় অলপ পাছতহে ঢেৰেকণিটো আমাৰ কাণত পৰে যিহেতু শব্দৰ স্পীডটো কম হয় শব্দৰ গতিবেগ কম হয় ঠিক আছে গতিকে দুইটা একেলগে একেটা উৎসৰ পৰা আহিলেও যেতিয়া সি আমাৰ কাণত পৰে বা আমাৰ চকুত পৰে তেতিয়াহ'লে আমি প্ৰথমতে বিজুলী দেখা পাওঁ তাৰপিছতে ঢেৰেকণি দেখা পাওঁ এইটো তোমালোকে নিজৰ ভাষাত লিখিবা তো এইখিনি আছিল আমাৰ কুৱেশ্যন ইয়াত যদি তোমালোকে নুবুজা কিবা কথা আছে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা তাৰ উত্তৰ দিবলৈ মই ট্ৰাই কৰিম তোমালোকে আগৰ পাৰ্ট 1 আৰু পাৰ্ট 2 চাই ল'বা লেচনটো ভালদৰে বুজিব পাৰিবা চ' থেংক ইউ